হাই বন্ধুসকল সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকৰ নাই গেম আনিছো নাই কোনো এপ আনিছো। আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনাইছো। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা ভিডিঅ' ক্লিপ চাই লওক, চোৱাৰ পিছত মই বাকিখিনি কথা কম। अनंत अंबानी के नए ऐप ने सभी भारतीयों का दिल जीत लिया है। मैं बस इतना चाहता हूं कि हर कोई जीत सके और खुश रह सके। मैं जानता हूं कि ये मेरे एप्लीकेशन में संभव है। हजारों भारतीयों ने पहले ही इस एप्लीकेशन को इंस्टॉल कर लिया है और उनमें से प्रत्येक बेहतर महसूस करने में। तो ভিডিঅ'টো দেখিলে এওক আপুনি চিনিও পাইছে, কাৰণ মুকেশ আম্বানী পিতেক অনন্ত আম্বানী হয়। তো আপোনালোকে ভাবক, অনন্ত আম্বানী ইমান ডাঙৰ বিজনেছমেন, তেওঁ কি সাধাৰণ এটা এভিয়েটৰ গেমৰ এডভাৰটাইজ কৰিব নেকি? হয় বন্ধুসকল, আজিকালি দেখিছে আপুনি ইনষ্টাগ্ৰাম হওক ফেচবুক হওক সকলোতে এনেকুৱা ধৰণৰ এডভাৰটাইজ পায়ে থাকিব। মানে আপোনাৰ কিছুমান এক্টৰে দিছে, কিছুমান ভাল মানে একদম বহুত অভিজ্ঞ মানুহে আপোনাক গেমৰ এডভাৰটাইজ কৰিছে, কিন্তু এইবিলাক চব ফেক হয়, এইবিলাক AI দ্বাৰা বনোৱা ভিডিঅ' হয়। হয় বন্ধুসকল, যেতিয়াৰ পৰাই AI মানে দি পেলাই ভিডিঅ' বনাব লৈছে, মানুহৰ বহুত প্ৰব্লেম হৈছে। মানে আপোনাৰ ডুপ্লিকেট ভিডিঅ' কিছুমান বনাব লৈছে। আপোনাৰ নিচিনাই একে ছেইম ভিডিঅ' মানে আপোনাৰ নিচিনাই ছেইম দেখাৰ ভিডিঅ' এটা আপোনাৰ বনাই দিব AI দ্বাৰা, যাতে আপুনি নিজেই ভাবিব যে এইটো মই নে বেলেগ কোনোবা। হয় বন্ধুসকল, আজিকালি AI বহুত প্ৰব্লেম দিছে। তাৰ লগে লগে মই এটাই কওঁ, আপোনালোকে কেতিয়াও এনেধৰণৰ যিবিলাক এডভাৰটাইজ হয় কেতিয়াও বিশ্বাস নকৰিব। আৰু মই আজি আপোনালোকক ক'ব আহিছোঁ জুৱা গেমৰ বিষয়ে। মানে আপোনালোকৰ অনলাইন গেম আজিকালি দেখিছে, মই নিজেও আপোনাৰ গেমৰ কিছুমান প্ৰচাৰ কৰিছোঁ, কিন্তু প্ৰচাৰ কৰিলেও মই প্ৰত্যেকটো গেমত আপোনালোকক মই এটা কথা কৈছোঁ যে আপুনি কেতিয়াও গেম খেলি ধনী নহয়। মই প্ৰত্যেকটো গেম আপোনাক দেখাইছোঁ, কালাৰ প্ৰেডিকশ্যন গেমেই হওক বা আপোনাৰ বেলেগ গেমেই হওক, প্ৰত্যেকটো গেমত মই এটাই কৈছোঁ, আপুনি অলপ পইচাহে উপাৰ্জন কৰিব পাৰিব। মানে আপুনি যদি ডেইলি 100 টকা ডিপ'জিট কৰে আৰু আপুনি 100 টকা প্ৰফিট হ'লে আপুনি উইথড্ৰ মাৰি দিব। মই কেতিয়াও আপোনাক কোৱা নাই যে আপুনি গেম খেলি লাখ লাখ টকা উপাৰ্জন, মই কেতিয়াও নকওঁ, মই নিজেও ছাপোৰ্ট নকৰোঁ, কাৰণ মই গেম খেলি অভিজ্ঞ আছোঁ। মানে মই যেতিয়া আপোনালোকে এই গেমবিলাক দেখা নাছিলে, মই বহুত আগৰ পৰা যেতিয়া প্ৰথম মই গেমৰ লিংক পাইছিলোঁ তেতিয়াৰ পৰা মই গেম খেলিছোঁ আৰু মই বহুত অভিজ্ঞতা পাইছোঁ যে গেমত পইচা গুচি যায়, নাথাকে আপোনাৰ। হয়, কিন্তু আপোনাৰ যদি আপুনি অলপ মানে নিজৰ মাইণ্ড মতে খেলে, অকণমান ট্ৰিক লগাই, যদি 100 টকা আপুনি ডিপ'জিট কৰিছে, আপুনি 100 টকা উপাৰ্জন হৈছে, লগত লগত উইথড্ৰ মাৰি দিব। কাৰণ বেছি খেলিব গ'লে আপোনাৰ পইচা গোটেইখিনি উৰি যাব, কাৰণ মই নিজে পাইছোঁ, মোৰ বহুত পইচা আপোনাৰ গেমত গৈছে। মই সেইকাৰণে মিছা কথা নকওঁ, মই যি ক'ম সঁচা ক'ম। সেইকাৰণে মই প্ৰত্যেকটো গেম মই প্ৰচাৰ কৰিছোঁ, যে মই প্ৰত্যেকটো গেমত কৈছোঁ আপুনি বোনাছৰ পইচা দি খেলক, নহ'লে আপুনি অলপ কম পইচা লগাওক। আৰু কম পইচাত যদি আপুনি হাৰি গৈছে তো আপুনি পইচা নলগাব, গেম বাদ দিব। কাৰণ গেম খেলি আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে, কাৰণ এইবিলাক গেম হ'ল জুৱা খেল। আৰু এতিয়া বহুত দেখিছে ইউটিউবাৰ কিছুমানে আপোনাৰ জুৱা গেম প্ৰচাৰ কৰি আছে, আৰু মই কেতিয়াও ছাপোৰ্ট নকৰোঁ এইবিলাক। আৰু দেখিছে আপোনালোকৰ আজিকালি ভাল ভাল ইউটিউবাৰে আপোনাৰ মোবাইলটো খুলিবই নোৱাৰি, আপুনি ফেচবুক হওক ইনষ্টাগ্ৰাম হওক খুলিব নোৱাৰে, আপুনি খালি দেখিব একে গেম খেলক, আপোনাৰ লাখ টকা হ'ব, ইমান টকা হ'ব, আপুনি ঘৰত বহি পইচা কামাব। এইবিলাক চব মিছা। মানে কি হয়, আপুনি কেতিয়াও গেম খেলি ঘৰত বহি একো পইচা উপাৰ্জন কৰিব নাই, আপুনি কষ্ট কৰিহে পইচা উপাৰ্জন কৰিব পাৰিব। তো আপোনালোকক ভাল ভাল টিপ দিম, আপুনি ইউটিউব কৰক, ইউটিউবতো পইচা আছে। মই পিছলৈও ভিডিঅ' বনাম কিদৰে আপুনি ইউটিউবত ভিডিঅ' বনাব। একো টান কথা নহয়, আপুনি সহজতে ভিডিঅ' বনাব পাৰিব। একেবাৰে মই নকওঁ যে একে ভিডিঅ' এডিট বহুত কষ্ট, একো কষ্ট নহয়। মই লাহে লাহে মই যদি মোৰ চেনেলটো যদি অকণ আগবাঢ়ে, মই লাহে লাহে আপোনালোকক ভিডিঅ' বনাই দেখাম কিদৰে আপুনি সহজতে আপুনি ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বা ইউটিউবত আপুনি আপোনাৰ ভিডিঅ' আপলোড দিব পাৰিব। একেবাৰে সহজ, একো টান কাম নহয়। তাৰ কাৰণে আপুনি নিজে অলপ কষ্ট কৰিব, বেছি কষ্ট নহয়। কিন্তু আপুনি গেমত এনেই পইচা লগাই আপুনি পইচা বৰবাদ নকৰিব। মই গেম যিকেইটা দিছোঁ সেইকেইটা গেমৰ লিংকো দিয়া আছে, বা আপোনাৰ কিদৰে পইচা মানে উপাৰ্জন কৰি মই দেখাইছোঁ। কাৰণ আপুনি শ্বেয়াৰ কৰিলেও অলপ বোনাছ পায়, তো বোনাছ দি আপুনি খেলিব পাৰে। নাইটোবা আপুনি ডেইলি 100 টকা লগাইছে, 100 টকা যদি হাৰি গৈছে তো আপুনি গেম বাদ দিয়ক। যদি 100 টকাত আপোনাৰ 100 টকা প্ৰফিট হৈ গ'ল, আপুনি লগত উইথড্ৰ কৰি দিব। কাৰণ এইবিলাকত গেমত আপুনি ঢেৰ পইচা কেতিয়াও উপাৰ্জন কৰিব নোৱাৰে। মানে আপুনি লাখ টকা কেতিয়াও নোৱাৰে, কম পইচা পাৰে। আৰু আপুনি যদি VIP যিবিলাক মই দেখাই গৈছোঁ আগতো, যে VIP কইনছত অলপমান পইচা পাব, কিন্তু সেইখিনি পইচাও আপুনি লগত ডিপ'জিট কৰিব নোৱাৰে আপোনাৰ একাউণ্টত। তাৰ কাৰণে আপুনি আকৌ অলপমান গেম খেলিব লাগিব, তাৰপিছতহে আপোনাৰ পইচাটো উইথড্ৰ হয়। বন্ধুসকল, মই এটাই কওঁ, আপোনালোকে গেমত পইচা বেছি নলগাব। যদিও গেম খেলে অকণ খেলিব, আৰু মানে কোনো ইউটিউবাৰৰ কবলত নপৰিব। কোনো ইউটিউবাৰে যদি কয় যে মই ট্ৰিক দিম,
এইটো দিম সেইটো দিম এইবিলাক চব মিছা, একো কাম নাই। যদিও গেম খেলে কালাৰ প্ৰেডিকশ্যন আপুনি নিজৰ মাইণ্ডত অকণমান চাই পেলাই নিজে অলপ অলপ পইচা লগাই খেলিব, কিন্তু আপুনি কাৰোবাৰ টেলিগ্ৰাম চেনেলক বোলে ফ'ল' কৰিছোঁ কিবা কৰিছোঁ এইবিলাক কাম নাই। মই বহুত কৰি চালোঁ, ক'তো পইচা মানে আপুনি উপাৰ্জন কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে গেম পৰাপক্ষত নেখেলিব, খেলিলেও মানে অকণমান খেলিব, খেলি পেলাই বছ যদি পইচা অকণমান আহিছে লগত গেমৰ পৰা ওলাই যাব। আৰু মোক আপোনাৰ দেখিব মানে মই আপোনাৰ গেমৰ কোনো প্ৰমোশ্যন নকৰোঁ, 2-3টা গেমৰ প্ৰমোশ্যন কৰিবৰ কাৰণে আহি আছে, কিন্তু মই চালোঁ যে প্ৰমোশ্যন কৰিব গ'লে নিজৰে বিপদ, কাৰণ গেমবিলাক মানে আপোনাৰ অলাগতিয়াল গেম, আৰু যিবিলাক গেম প্ৰচাৰ কৰাৰ পিছত আপোনালোকৰ লোকচান হ'ব, সেইকাৰণে মই প্ৰচাৰ নকৰোঁ। যিকেইটা মই গেম অলপ নিজে খেলি পাইছোঁ মই সেইকেইটা গেমহে আপোনালোকক দেখাইছোঁ, আৰু তাৰ লগতে মই বাৰে বাৰে কৈছোঁ যে আপুনি গেম খেলি ধনী নহয়। আৰু মোক যদি কোনোবাই প্ৰমোশ্যন কৰিব দিয়ে মই এটাই মোৰ নিজৰ মতেই ভিডিঅ' বনাম যে মই যে এইবিলাক গেম অকণমান খেলিব লাগে বা অলপমান খেলক, মই সেইটোৱে কওঁ। কাৰণ বেছি খেলিবলৈ মই কেতিয়াও নকওঁ, কাৰণ মোৰ মতেই মই ভিডিঅ' বনাম। তো মোৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে যদি ভিডিঅ'টো চাই অলপ ভাল লাগিল তো লাইক এটা আৰু কমেণ্ট এটা কৰি দিব, আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰো কৰি দিব। আৰু যদি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই দিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, তো আজিলৈ বাই বাই।